দোস্ত ওয়েলকাম টু মাই ইউটিউব চ্যানেল এবিআর আজিতুর ব্লগ আজি গৈ আছো আমি এখন পিকনিক প্লেছত ঘূৰিবলৈ ঈদ আহিছে যদিও আমি কোনো ধৰণৰ ঘূৰা নাই আজি বহুতকেইটা বন্ধু একেলগে হৈছোঁ হঠাৎ মানে ঘূৰিবলৈ গৈ আছো তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ এতিয়া আছো আমি বঙাইগাঁও জিলাৰ বৰতাৰী গাঁৱত আৰু বৰতাৰী ব্ৰিজৰ ওপৰে ডাইৰেক্ট গৈ আছো অভয়াপুৰীত ইয়া চাওক বৰতাৰী গাঁৱৰ দৃশ্য আৰু গাঁৱৰ দৃশ্য কেনেকা লাগিছে আপোনালোকে কমেণ্ট জনাই দিব আৰু ৰাস্তাৰ দুটা কাষৰেৰে লগোৱা আছে গছ আৰু গছজোপা বহুতে ভাল লাগে এইখিনি ঠাইতে বহু ভাল লাগে আচলতে ক'বলৈ গ'লে বহু মানুহে এইখিনি যাবলৈ ল'লে এইখিনি ঠাইত এটা ফটোশ্বুট বা ভিডিঅ' কৰি লয় এইখন ঠাই হৈছে বৰতাৰী ব্ৰিজ পাৰ হৈয়ে পোৱা যায় আৰু এয়া হৈছে বঙাইগাঁও জিলাত ইয়া মোৰ লগত আছে লাল বাদশাহ ইণ্ডিয়ান আৰ্মি ইয়া আছে সুৰত আৰু মোৰ আছে ফ্ৰেণ্ড ইয়া আছে আব্দুল্লাহ সকলো যাবলৈ এতিয়া ৰেডি ডাইৰেক্ট সোমাই দিছোঁ ৱেল ষ্টেচনৰ পৰা ইহঁতক কিবা খুৱাই লৈ আছোঁ কাৰণ বহুত দূৰ যাব লাগিব যদি ভোক লাগে আধা ৰাস্তাতে আমি আকৌ উভতি আহিব লাগিব লক্ষ্য কৰক ৰাস্তাৰ দুটা চাইডতে গছজোপা লগোৱা আছে কিমান ধুনীয়া লাগিছে গছ থাকিলেহে আমি থাকিম চাওক গছ বহুতে ভাল লাগে আৰু গছে আমাক অক্সিজেন কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমাই দিয়ে আৰু বায়ু প্ৰদূষণৰ পৰা আমাক ৰক্ষা কৰে ইয়া হৈছে দিছ ইজ অভয়াপুৰী এইখনে হৈছে অভয়াপুৰী টাউন ইয়াৰ মাজেৰে বহুতো ইউটিউব মানে ভিডিঅ' বনাই থৈ গৈছে অভয়াপুৰী ইয়াৰ অভয়াপুৰীৰ মাজেৰে আমি সোমাই যাম ডাইৰেক্ট কাবাইতাৰীৰ পিছত যাম আমি চলন্তৰ পাৰাৰ পিছত যাম বালাপাৰা তাৰপিছত যাম আমাৰ মেইন গন্তব্য স্থানত আহি পাই গ'লো হাইৱেত আমি হাইৱেৰ মাজেৰে ডাইৰেক্ট সোমাই যাম এইখিনি ঠাইত নাম হৈছে চলন্তপাৰা ইয়াৰ পিছত যাম কাবাইতাৰী হাইৱে হৈ ডাইৰেক্ট আমি চিধা গৈ থাকিম ইয়া হৈছে লাল বাদশাহ ইণ্ডিয়ান আৰ্মি ট্ৰেইনিঙৰ পৰা ছুটীত আহিছে আৰু আমাৰ লগত ফুৰিবলৈ গৈ আছে আৰু পিছফালে বহি আছে নুৰুল দাও গৈ আছে আমাৰ লগত পাই গ'লো আমি কাবাইতাৰী আৰু এই যিটো চিধা ৰাস্তা দেখা পাই আছে সেইটো ৰাস্তাৰ মাজেৰে ডাইৰেক্ট যায় গোৱালপাৰা জুবিগোফা ব্ৰিজ হয় আৰু এইটো চাইডেৰে আমি যাব লাগিব কিয়নো আমি যাম শংকৰ গোলা ঠাই নামেৰে এখন পিকনিক প্লেছত चलता है तू मैं रेत जैसी उड़ती कौन तुझे यूं प्यार करेगा जैसे मैं करती हूँ मेरी नज़र का सफर तुझ पे ही आके रुके कहने को आगे है क्या कहना था जो कह चुके मेरी निगाहें तेरी निगाहों से मुझे खबर क्या बेखबर जिस दिन तुझको ডাইৰেক্ট পাই গ'লো আমাৰ যিটো মেইন গন্তব্য স্থান আছিল শংকৰ গোলা ইয়া চাওক আমি মেইন গেট পাই গ'লো এতিয়া এণ্ট্ৰি কৰিম আৰু ইয়া চাওক প্ৰথমটো দৃশ্য শংকৰ গোলাক চাওঁতে কিমান ভাল লাগিছে চাওক বহুতে ধুনীয়া চাব লগা ঠাই যিটো আমি ইমান সময় ধৰি আপোনালোক দেখুৱাই আহিলো ফাইনেলি আমি আহি পালো ইয়া আটাইকেইটা আহিছে গা ধুবি নেকি মই গাত ধুই আহিছো তথাপিও আকৌ গা ধু মানে ইয়া আছে সুৰত চাওক কিমান এটা ধুনীয়া ঠাই আপোনালোক দেখাবলৈ চেষ্টা কৰিছো আৰু ইয়া চাওক কিমান ধুনীয়া ঠাই আমি আহিছো চাওক ইয়া আটাইকেইটা
ক্ষমতা হয়েছে এইটু সুলতান আরো ডুবে আছে আর ইয়া আছে শুরু ফটো মারি লেগেছে এই যেটা ফটো রেডি সব ক্ষমতা Thank you. যদি আপুনি এতিয়ালৈকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ যাতে হেল্প হয় আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চাওক আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে ফলো শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব চাওক জীৱনত যিমানেই দুখ নাথাকক কিয় এনেকুৱা ঠাইত আহিলে বহুতে ভাল লাগে এইখিনি ঠাইৰ এড্ৰেছ হৈছে বঙাইগাঁও জিলাৰ শংকৰগোলা নামৰ ঠাইত লোকেশ্যনত চাৰ্চ কৰিলে আপোনালোকে শংকৰগোলা ফৰেষ্ট ৰিজাৰ্ভ বুলি লিখা পাব সঁচাই পুনৰ কৈ আছো আপোনালোকক এইখিনি ঠাই বহুতে চাব লগা ঠাই বহুতে ধুনীয়া ঠাই ইয়াতে টিকটো সিমান নলয় এটা গাড়ীত 20 টকা লয় ইমানখিনি আপোনালোকক দেখালো নাজানো কিন্তু ইয়াত যিটো ঠাইত আহিছিলোঁ সেইটো ঠাইৰ নাম হৈছে শংকৰগোলা এইটো বঙাইগাঁও ডিষ্ট্ৰিক্ট পৰে বহুতে ধুনীয়া ঠাই এটা চাব লগা ঠাই আপোনালোকে নিশ্চয় গমে পাইছে ভিডিঅ'টো চাই যে কিমান ধুনীয়া হ'ব পাৰে ঠাইটো বহুতেও নাজানে যে ইমান এটা ঠাই ধুনীয়া ঠাই আছে বঙাইগাঁও জিলাৰ শংকৰগোলা এইটো ছাইডটো হৈছে বালাপাৰা পাৰ্লিচোৱালি আহিব পাৰে আপোনালোকে বহুতে ধুনীয়া ঠাই লাষ্টত চাওক এটা ফটো শ্বুট কৰিছিলোঁ ইয়াত চাওক আমাৰ ফটো আটাইকেইটা মিলি